আজি আমাৰ এই শালবাৰীত বদিয়াগুৰি এই অঞ্চলত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আসামৰ যিটো প্ৰজেক্ট হেণ্ডলুম টেক্সটাইলৰ মানে যিটো প্ৰডাকশ্যন চেণ্টাৰ আৰু মাৰ্কেটিং সেইটো ২৪ কোটিৰ বেছি ইয়াত পইচা ধাৰ্য কৰা হৈছে। এইটোকে মই ফাউণ্ডেশ্যন কৰিছোঁ যে ইয়াৰ সময়টো হ'ল 18 মান 18 মাহ ইয়াৰ ভিতৰত শেষ কৰিব লাগে প্ৰডাকশ্যন চেণ্টাৰ প্লাছ মাৰ্কেটিং। তো আমি ভাবোঁ যে সেইটো এই চেণ্টাৰটো হোৱাৰ পিছত নিশ্চয় এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী আছে। এই বিভিন্ন জাতি জনগোষ্ঠীৰ নিশ্চয় কিছু হ'লেও সহায় হ'ব, যিহেতু আমাৰ এই BTC এই অঞ্চলত মেক্সিমাম জাতি জনগোষ্ঠীয়ে হেণ্ডলুমৰ লগত ৰিলেটেড। সেইকাৰণে বিহু গামোচা হওক বা কিবা গাৰো ৰাভাসকলৰ ট্ৰেডিশ্যনেল যিখিনি কাপোৰ হওক বা বড়োসকলৰ ট্ৰেডিশ্যনেল যিখিনি কাপোৰ হওক সেইবিলাক গোটেই ইয়াতে প্ৰডাকশ্যন হ'ব আৰু ইয়াতে মাৰ্কেটিঙো হ'ব। তো নিশ্চয় এই অঞ্চলৰ ৰাইজে কিছু হ'লেও লাভালাভ হ'ব বুলি আমি ভাবোঁ আৰু সেইটো খুব ডাঙৰ প্ৰজেক্ট প্ৰডাকশ্যন প্লাছ মাৰ্কেটিং সেইখিনি সুবিধাটো ইয়াত আছে। আৰু আমি বনোৱাৰ পিছত চৰকাৰে সেইটো নচলাই পেলাই আমি ডাইৰেক্ট PPP মডেলত কোনোবা কোম্পানী বা কোনোবা NGO বা কোনোবা কমিটিৰ লগত আলোচনা বিলোচনা কৰি সেইটো বছৰত মিনিমাম এটা ৰেভিনিউ লৈ পেলাই সেইটো আমি বেলেগৰ হাতত আমি গতাই দিম। যিহেতু আমি যিমান কোম্পানী আছে আমি দেখিবলৈ পাইছোঁ যে চৰকাৰে চলালে সেইটো লাষ্টিং নহয়, সেইকাৰণে আমি প্ৰাইভেটক এৰি দিব বিচাৰিছোঁ। না আমাৰ বহুত কাম তেনেকুৱা আছে, গোটেই যিবিলাক এনেকুৱা প্ৰডাকশ্যন প্ৰজেক্টবিলাক আছে সেইটো আমি গোটেই PPP মডেলত আমি বনাম।